Kidamtang Durmiarni Haragat Sankardev Sishu Nikitan School along Bangkrehini Lokacharli au Somaratum Food poisoning pen ajok aok kareng nolapen inut apran damnang juilopusi Abirta lokpon Lokacharli Bangkrehini au Somarapan sekache lang heman ponsi selang pon bomlo apran kidamnang kok au solake tanme bora rong pipusi pangthekpon তাৰিখৰ যি ঘটনা বিকক্ৰিয়াৰ ঘটনা হাওৰাঘাটত কি ক'ব হয় যি তন্ময় বৰা নামৰ যুৱকজন অকাল বিয়োগত মৃত্যু হ'ল তাৰ বাবে আমি সমূহ যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি আৰু হাওৰাঘাট আঞ্চলিক সমিতি মৰ্মাহিত আৰু আমি এতিয়া হকিয়াই দিব বিচাৰিছোঁ যে শংকৰদেৱ স্কুলখনৰ প্ৰধান শিক্ষকক আমি হকিয়াই দিব বিচাৰিছোঁ যে যি সময়ত আগত কৈছিল যে তেওঁলোকে দম্ভালি মাৰি কৈছিল যে আমাৰ স্কুলখনত কোনো পধ্যে ফাষ্ট ফুডৰ আইটেম এলাউ কৰা নহয় সেই সময়ত কেনেদৰে এই গাফিলতি তেওঁলোকে কৰিলে তেওঁলোকৰ গাফিলতিৰ কাৰণে এজন ছাত্ৰ আজি মৃত্যুবৰণ কৰিবলগীয়া হ'ল যাৰ দায়ী সম্পূৰ্ণভাৱে স্কুল কৰ্তৃপক্ষৰো আছে আৰু যি সময়ত তেওঁলোকে পিঠাপনাৰ এটা কম্পিটিশ্যন পাতে মাতৃ সন্মিলনী পিঠাপনাৰ কম্পিটিশ্যন পাতে সেই সময়ত তেওঁলোকে আজি কিহৰ কাৰণে এই চাওমিন আনি খুৱাবলগীয়া হ'ল ছাত্ৰ ছাত্ৰীক সেইটো কাৰণে আমি হকিয়াই দিছোঁ যে প্ৰধান শিক্ষকজনে যাতে অতি সোনকালে তেওঁ পদত্যাগ কৰে আৰু এই কমিটিখন যিখন এটা কমিটি আছে সেই কমিটিখন যাতে বৰ্জন হয় আমি যুৱ ছাত্ৰ পৰিষদৰ পৰা হকিয়াই দিছোঁ আৰু অনাগত দিনত যি তন্ময় বৰা ৰংপিৰ মৃত্যু হৈছে তেওঁৰ যাতে উচিত তদন্ত হয় আৰু তেওঁ যাতে ন্যায় পায় আৰু অনাগত দিনত আৰু 11 জন যি যুৱক বা শিক্ষকসকল আছে তেওঁলোকৰ যাতে সঠিক ট্ৰিটমেণ্ট পায় তাৰে আমি কামনা কৰিছোঁ যুৱ ছাত্ৰ পৰিষদে ধন্যবাদ এইটো এটা মৰ্মান্তিক ঘটনা বহুত দুখজনক সমবেদনা দিবলৈ সকলো আহিছে কিন্তু সমবেদনা দিলেই নহয় ঘৰখনৰ লগত ক্ষতিপূৰণ কোনেও এইটো ভৰিব নোৱাৰে আৰু সেই অনুভৱখিনি মুখেৰে ক'বলৈ সহজ কিন্তু মাক দেউতাকৰ লগত কি হৈছে সেইখিনি উপলব্ধি কৰাজনেই জানে আৰু এই ঘটনাটো হয়তো আমাৰ প্ৰধান আচাৰ্য বিমল মোৰ বন্ধু তেওঁ জানি বুজি আনা নাছিলে যে তাত প্ৰয়োজন আছে বুলি চাওমিনখিনি বা ৰেষ্টুৰেণ্টতো জানি বুজি কিবা প্ৰয়োজন দি পেলাই চাওমিন নবনায় কিন্তু ভুলটো হৈছে বিদ্যাভাৰতী স্কুল এখনত বাহিৰৰ পৰা খাদ্য নালাগে বুলি সদায় এনাউন্সমেণ্ট কৰা মোৰ ঘৰৰ ওচৰৰ পৰা মই সদায় শুনো তেনে অৱস্থাটো চাওমিন অলপ আহিল কেনেবাকৈ আৰু তাত ভুল হৈছে স্কুল কৰ্তৃপক্ষত পৰিচালনা সমিতি এখন আছে হয়তো সমিতিখন দুৰ্বল হৈছে তেওঁলোকে ভালকৈ পৰিচালনা কৰিব পৰা নাই আৰু প্ৰধান আচাৰ্যৰ ভুল হৈছে গতিকে ভুলৰ তদন্ত যিয়ে নহওক তেওঁলোকে ভুলটো স্বীকাৰ কৰিব লাগে প্ৰধান আচাৰ্যই ভুল স্বীকাৰ কৰিব লাগে স্কুল পৰিচালনা সমিতিয়ে ভুল স্বীকাৰ কৰিব লাগে আৰু দুখৰ এই ভুলৰ এটা শাস্তিও পাব লাগে যাতে ভৱিষ্যতে এনেকুৱা এটা নহয় কোনোখন স্কুলতে নহয় আমাৰ সমাজত নহয় আমাৰ বজাৰত যাতে এনেকুৱা এটা চিটুৱেশ্যন দ্বিতীয়বাৰ নহয় আৰু প্ৰধান আচাৰ্য বিমলে তেওঁৰ নৈতিকতা স্বীকাৰ কৰি প্ৰধান আচাৰ্যৰ পৰা অব্যাহতি ল'ব লাগে আৰু পৰিচালনা সমিতিখন এখন ভংগ কৰি নতুনকৈ ৰিফৰ্ম কৰি আগলৈ যাতে এনেকুৱা ঘটনা নহয় তাৰ প্ৰতি গুৰুত্ব দিয়ক সেইখিনি মোক ক'বলগীয়া 28 তাৰিখে যিটো ঘটনাটো হ'ল দুৰ্ভাগ্যজনক এইটো হ'ব নালাগিছিল আৰু যাতে ভৱিষ্যতে নহওক তেনেকুৱা সজাগতাও হ'ব লাগে দ্বিতীয়তে এই যিটো ঘটনাটো হ'ল মই বিশেষকৈ স্কুলকো জগৰীয়া বুলি ক'ব বিচাৰোঁ কেলেই বিচাৰোঁ যেতিয়া মৰ্ণিং এছেম্বলি হয় তেতিয়া সিহঁতে ধুনীয়াকৈ ল'ৰা ছোৱালীক বুজায় যে তেনেকৈ ফাষ্টফুড বস্তুবিলাক আনিব নালাগে সেইটো স্বাস্থ্যৰ কাৰণে হানিকৰ দ্বিতীয়তে যেতিয়া মাতৃগোটৰ মিটিং হয় তেতিয়া সিহঁতক পিঠা বনাই আনিবলৈ দিয়া হয় তেনেকুৱা স্বত্তেও যে সিহঁতে চাওমিনটো যিটো পাৰ্মিশ্যন দিলে সেইটো মই বুজিব পৰা নাই খুব দুৰ্ভাগ্যজনক যদি স্কুলৰ যদি নিয়মতেই নাই আৰু বিদ্যালয়টো যদি নিয়মতেই নাই তেনেকুৱা তে সেইটো আনাটো মই সন্তুষ্টজনক নহয় বিশেষকৈ মোৰ ছাইডৰ পৰা সেই গতিকে মই দোকানীটো বাৰু জগৰীয়াই কাৰণ দোকানীটো দিবই কাৰণ সিহঁতে দোকানৰ বিজনেছৰ কাৰণে নামিছে সেই গতিকে তাৰ আগতে স্কুলৰ দায়িত্ব এটা আছিল যে এই খাদ্যটো স্বাস্থ্যকৰ হয় না নহয় চোৱাটো দৰকাৰ আছে সত্য কথা সেই গতিকে মই মোৰ ছাইডৰ পৰা বা হাওৰাঘাটৰ সমূহ বাসিন্দা হৈ মই স্কুলকো জগৰীয়া কৰিব বিচাৰিছোঁ কাৰণ যিহেতু মৰ্ণিং এছেম্বলিত কোৱা হয় যিহেতু এটা মাতৃগোটৰ ক্ষেত্ৰতো পিঠা বনাব দিব লগা হয় আনা হয় তাৰপিছতে ফাষ্টফুড খোৱাটো মই বুজি পোৱা নাই যে পাৰ্মিশ্যন দিয়াটো বুজি পোৱা নাই মই ইমানে ক'ব বিচাৰিছোঁ